নমস্কাৰ বন্ধুসকল, মই সংগীতা আপোনালোকক মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি নামঘৰত পোৱা প্ৰসাদৰ টোপোলাৰ খাব পৰাখিনি খালোঁ আৰু নোৱাৰাখিনি ঘৰলৈ লৈ আহিলোঁ। সেইখিনিতো পেলাই দিব নোৱাৰি, ভাবিছোঁ আজি ডাৱৰীয়া বতৰ যিহেতু প্ৰসাদৰ কেইটামান বৰকৈ বনাই খাওঁ। বৰকেইটানো কেনেকৈ বনালোঁ আপোনালোকক দেখুৱাবলৈ মন গ'ল, আহকচোন ভিডিঅ'টো চাওক। এয়া মাহ প্ৰসাদকেইটা ভালদৰে ধুই লৈছোঁ আৰু আদা এডোখৰ কাটি লৈছোঁ, জলকীয়া দুটা লৈছোঁ, পিঁয়াজ এটা লৈছোঁ, নৰসিংহ পাত দিছোঁ। এতিয়া মই মিক্সিত এইখিনি ভালদৰে পিচি ল'ম, একদম গুড়া নকৰোঁ, অকণমান জাষ্ট দাঁতত লগাকৈ থ'ম। ইয়াত আদা দিম, জলকীয়া দিম আৰু নৰসিংহ পাত কেইখিলামান দিম। পিঁয়াজটো মই পিছত ৰাখিবলৈ দিছোঁ। জলকীয়া ঠাৰিকেইটা ছিঙি মই দি দিছোঁ গোটাকৈ। এইখিনি আটাইখিনি একেলগে দি মই এতিয়া মিক্সিত পিচিম। সামান্য পানী দি ল'লে ভাল হয়, ভালদৰে পিচ যায়, যিহেতু মই অকণমান গোটাকৈ ৰাখিম সেইকাৰণে পানী নাই দিয়া। আৰু নিমখ ইচ্ছা কৰিলে আপোনালোকে লগতে দি দিব পাৰে, মই পিছত দিবলৈ থৈছোঁ। মোৰ মাহ প্ৰসাদখিনি পিচা হৈ গৈছে। মই অকণমান গোটাকৈ থকাকৈ পিচিছোঁ, একদম মিহিকৈ পিচ যোৱাকৈ দিয়া নাই। এতিয়া মই এইখিনি বাতিটোত উলিয়াই ল'ম। বাতিটোত মাহ প্ৰসাদখিনি উলিয়াই ল'লোঁ। এতিয়া মই পিঁয়াজটো সৰু সৰুকৈ এনেধৰণে কাটি লৈছোঁ, ইয়াৰ লগত মিহলাই দিবলৈ। এতিয়া মই জোখমতে নিমখ দিছোঁ ইয়াত, আৰু ইয়াত মই এতিয়া ডাঙৰ চামুচে 1 চামুচ ময়দা, 1 চামুচ বেচন মিহলাই লৈছোঁ আৰু 4 ভাগৰ এভাগ একদম অকণমান বেকিং পাউডাৰ দিছোঁ, তেতিয়া খাবলৈ অলপ ফচফচীয়া হয়, ভাল লাগে খাবলৈ। এই আটাইখিনি মই ইয়াত দি দিছোঁ। মাহ প্ৰসাদৰ গুড়াখিনিৰ লগত এনেধৰণে বেচনৰ গুড়া, আটা গুড়া বা ময়দাৰ গুড়া দিলে ভালদৰে ধৰি ৰাখে বৰটো। তেলত দিলে সি তেতিয়া গোটা হৈ ৰয়। মই অলপ পানী দিছোঁ ইয়াত মিহলাবলৈ, ভালদৰে মিহলাই লওঁ। ৰেডি হৈ গৈছে আমাৰ মিশ্ৰণখিনি। এতিয়া ষ্ট'ভত মই এখন কেৰাহীত তেল গৰম কৰি ল'ম। মই এখন কেৰাহীত এনেদৰে তেল গৰম কৰি লৈছোঁ। মই মিঠাতেল আৰু ৰিফাইন দুয়োটাই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে কেৱল মিঠাতেল অথবা কেৱল ৰিফাইন তেলতো পুৰিব পাৰে। তেলটো ইতিমধ্যে গৰম হৈছে। আমি এটা এটাকৈ এতিয়া বৰবোৰ তেলত দি যাম। অলপ অলপকৈ এতিয়া পকৰি বনোৱাৰ নিচিনাকৈ তেলত দি যাম, গৰম তেলত। মই কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই, আপোনালোকে ইচ্ছা কৰিলে মছলা দিবও পাৰে। মছলা মিক্স কৰি ল'ব পাৰে মিশ্ৰণটোৰ লগত, যদি বেছি স্পাইচি খাওঁ বুলি ভাবে। বহুতে কি কৰে, বৰটো এনেধৰণে পকৰা আকাৰে খায় আৰু বহুতে দালি, টেঙা আঞ্জা বনাই খায়। দেখিছে বৰকেইটা ভাগি যোৱা নাই, ফাটি যোৱা নাই, যিহেতু মই ময়দা আৰু বেচনৰ মিশ্ৰণ ইয়াত ব্যৱহাৰ কৰিছোঁ। আৰু অকণমান ফুলি ফুলি গৈছে, যিহেতু মই অকণমান সামান্য বেকিং পাউডাৰ দিছিলোঁ। মই জুইটো মিডিয়াম ফ্লেমত দিছোঁ, বেছি বঢ়ায়ো লোৱা নাই, একদম কমায়ো লোৱা নাই। অলপ ৰঙচুৱা পৰালৈকে মই এইকেইটা ভাজিম, যাতে ভালদৰে সিজেও। আমাৰ এইকেইটা ধুনীয়া কালাৰ আহিছে আৰু ধুনীয়াকৈ সিজিও গৈছে। মই এইকেইটা নমাই ল'ম। মোৰ বৰ ৰেডি হৈ গৈছে। আপোনালোকে বৰ দাইলৰ লগতো খাব পাৰে, টেঙা আঞ্জা বনায়ো খাব পাৰে। মই কিন্তু একাপ ফিকা চাহৰ সৈতে পৰিৱেশনৰ কাৰণে আগবঢ়াই দিছোঁ, কলপাতত এনেধৰণে সজাই লৈ। আপোনালোকৰ যদি ৰেচিপিটো ভাল লাগিলে তেন্তে এনেধৰণে সহজতে আপোনালোকেও বনাই খাই চাব আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব।